একজন আয়ত্তি অনলাইন পৰীক্ষাৰ বিৰুদ্ধে মানকাছাৰত একাংশ শিক্ষাৰ্থীৰ প্ৰতিবাদ এণ্ড্ৰইড মোবাইল নথকা দুখীয়া শিক্ষাৰ্থীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা সমগ্ৰ দেশতে কৰোনাৰ বিভীষিকাৰ ফলত দেশৰ অৰ্থনৈতিক সামাজিক ৰাজনৈতিক অৱস্থা জুৰুলা হৈ পৰাৰ সমান্তৰালভাৱে শিক্ষা খণ্ডতো ব্যাপক কুপ্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ লৈ আহিছে অমানিশা ৰাজ্য চৰকাৰে অনলাইন যোগে ক্লাছ তথা পৰীক্ষা পাতিছে যদিও গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলৰ ভীষণ অসুবিধাত পৰিছে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সৰহ সংখ্যক শিক্ষাৰ্থীয়ে দুখীয়া এণ্ড্ৰইড মোবাইল কিনাৰ সামৰ্থ্য তেখেতসকলৰ নাই তাৰোপৰি ভোটৰ পৰা দানপৰ আদি জিলাখনত সঘনে বিদ্যুৎ নাথাকে এনে ক্ষেত্ৰত অনলাইন পৰীক্ষা দিয়া সম্ভৱ নহয় যাৰ ফলত আজি সীমান্ত চহৰ মানকাছাৰত একাংশ বিভিন্ন বিভাগৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীয়ে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰৰ এনে শিক্ষানীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলক অনলাইন পৰীক্ষা নপতাকৈ প্ৰমোচন দিবলৈ সংশ্লিষ্ট বিভাগ তথা চৰকাৰৰ ওচৰত দাবী জনায় আমাৰ সাউথ শালমাৰ মানকাছাৰ ডিষ্ট্ৰিক্টত বহুত এটা পভাৰ্টি আছে তো পভাৰ্টিৰ কাৰণে বহুত এটা মানে নিজৰ এটা পাৰ্চনেল প্ৰব্লেম আছে যেনেকুৱা ইহঁতৰ নিজৰ এণ্ড্ৰইড মোবাইল নাই বা যোনবিলাকৰ এণ্ড্ৰইড মোবাইল আছে তো যোনটো লেক অফ ইলেক্ট্ৰিচিটি তো সেই লেক অফ ইলেক্ট্ৰিচিটিৰ কাৰণে কি কৰিব লেক অফ ইলেক্ট্ৰিচিটিৰ কাৰণে যাৰ এণ্ড্ৰইড মোবাইল আছে তো ইহঁতি চাৰ্জ দিব পাৰে তো এডুকেশ্যন চিষ্টেমত কি হৈছে বৰ্তমান যে অনলাইন ক্লাছেছ হৈ আছে তো অনলাইন ক্লাছবিলাক যোনবিলাক ফাইনেল ইয়াৰৰ ষ্টুডেণ্টবিলাক তো ফাইনেল ইয়াৰৰ ষ্টুডেণ্টবিলাকে এটেণ্ড কৰিব পৰা নাই তো চৰকাৰৰ প্ৰতি আমাৰ এটাই নিবেদন যে ইলেক্ট্ৰিচিটিৰ পিনেও যেন অকণমান নজৰ দিয়ে আৰু প্লাছ সাউথ শালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্টৰ যোনবিলাক গৰীবী হালত আছে প্লাছ যোনবিলাক ষ্টুডেণ্ট এটেণ্ড কৰিব পৰা নাই সিহঁতৰ প্ৰতি অকণমান লক্ষ্য কৰি যেন এই ষ্টুডেণ্টছবিলাকক যেন প্ৰমোট কৰি দিয়ে আৰু এই বেচটোক যেন এই ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট যেন প্ৰমোট কৰি দিয়ে এণ্ড কৰোণাৰ যোনটো ভয়ংকৰ মহামাৰীয়া যোনটো সেই পিনেও যেন অকণমান লক্ষ্য ৰাখে আৰু প্লাছ ইয়াতে যোনবিলাক LLBৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী সাদুল্লাহ ফামেদ ইছলামে সাংবাদিকৰ সন্মুখত এনেদৰে মন্তব্য কৰে মানকাছাৰৰ পৰা সুহান আহমেদৰ ৰিপৰ্ট সংবাদ প্ৰবাহিকা সেই পিনেও যেন অকণমান লক্ষ্য দিয়ক বাছ এইখিনি মই চৰকাৰৰ পিনে মোৰ নিবেদন ৰিকুৱেষ্ট চৰকাৰে যেন এই কথাটা আমাৰ মানে